হেল্ল' ভিউৱাৰ্ছ, কি খবৰ? পুনৰ আহিলোঁ আপোনাৰ সকলোৰে মাজলৈ মোৰ অন্য এটা ৰেচিপিলৈ। আহকচোন আজি মই কি বনাবলৈ লৈছোঁ চাওঁ। আজি মই বনাবলৈ লৈছোঁ আটাৰ পৰা। এই আটা লৈছোঁ 2 কাপ। এই আটা মঠিবও নালাগে, বেলিবও নালাগে। আপোনালোক সকলোৱে চাই যাবচোন মইনো কেনেকৈ বনাবলৈ লৈছোঁ। ইয়াৰ লগতে দিছোঁ ঘিউ 1 চামুচ। ঘিউ নিদিলেও কোনো কথা নাই, আপোনালোকে ৰিফাইন তেলো দিব পাৰে। ইয়াত চেনি দিছোঁ 1 চামুচ, নিমখ আধা চামুচ। ইয়াত পানী দি মই ভালকৈ মিলাই ল'ম। এয়া চাওকচোন, পানী দি ভালদৰে মই এনেকৈ মিলাই লৈছোঁ। বেটাৰটো সম্পূৰ্ণ ডাঠো নহয়, পাতলো নহয়, এটা জোখত ৰাখিব। এয়া চাওকচোন মই কেনেকৈ ৰাখিছোঁ। আনফালে মই টাৱাখন পাতি লৈছোঁ। তাতে মই এনেদৰে দি গৈছোঁ। এতিয়া চাওকচোন, বেলিবলৈও দৰকাৰ নাই, মঠিবলৈও দৰকাৰ নাই। ফ্ৰাই পেনখনত তেল দিয়াও কোনো দৰকাৰ নাই। হৈ গৈছে চাওক। তেনেই সহজ, ল'ৰাক স্কুল টিফিন দি যাবলৈতো তেনেই সহজ। আপোনালোকেও ট্ৰাই কৰি চাবচোন, কেনে পায় মোক জনাব। চাওকচোন, একেবাৰেই সহজ, খাবলৈও বহুত ভাল লাগে। চাওক, একদম চফ্ট, একেবাৰে চফ্ট। আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই যদি ভাল পায়, লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ অন্য এটা ৰেচিপি লৈ আপোনালোক সকলোৰে মাজলৈ আহিম। আজিলৈ আহিছোঁ, বাই বাই।